মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ পাঠ নম্বৰ 9 আলোচনাৰ বাবে লৈ আহিছোঁ। আজিৰ পাঠটিৰ নাম হৈছে অসমৰ কাঁহ শিল্প। ইতিমধ্যে তোমালোকে অসমৰ কাঁহ শিল্প নামৰ পাঠটি বৰ ভাল ধৰণে পঢ়িছা আৰু নিশ্চয় ইয়াৰ মূল কথাখিনি বুজি পাইছা। আজি আমি পাঠটোৰ মূল কথাখিনি নকৈ পাঠৰ কিছুমান পাঠভিত্তিক ক্ৰিয়া আলোচনা কৰিবলৈ ওলাইছোঁ। এই পাঠভিত্তিক ক্ৰিয়াসমূহ প্ৰশ্ন উত্তৰ হিচাপে তোমালোকলৈ আগবঢ়াম। তোমালোকে মন দি শুনিবা আৰু এই প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ উত্তৰ বহীত ধুনীয়াকৈ লিখি থবা। আমি যেতিয়া পুনৰ বিদ্যালয় খুলিব তেতিয়া তোমালোকৰ এই উত্তৰ বহীসমূহ নিৰীক্ষণ কৰিম আৰু বুজি নোপোৱা কিবা থাকিলে আমি ভালদৰে বুজাই দিবলৈ যত্ন কৰিম। তেনেহ'লে এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপলৈ আগুৱাই যাওঁ। ছাত্ৰ ছাত্ৰীসকল মন দি শুনিবা। আহা তেনেহ'লে আমি আৰম্ভ কৰোঁ। প্ৰথম পাঠভিত্তিক ক্ৰিয়াটো হৈছে কোৱা আৰু লিখা। প্ৰশ্ন নম্বৰ 1, অম্লান আৰু অনন্যাই কাৰ ঘৰলৈ ফুৰিবলৈ আহিল? উত্তৰ, অম্লান আৰু অনন্যাই পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিল। তেওঁলোকৰ দেউতাকে যিহেতু চৰকাৰী চাকৰি কৰে, তেওঁলোকে অসমৰ বাহিৰত থাকে, তেওঁলোকে প্ৰথমবাৰৰ বাবে পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছে। পেহীয়েকৰ ঘৰ ক'ত আছিল? সৰ্থেবাৰী। তোমালোকে পাঠত নিশ্চয় পঢ়িছা। এইবাৰ প্ৰশ্ন নম্বৰ 2 হৈছে অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক'ত? উত্তৰ, অম্লানহঁতৰ পেহীয়েকৰ ঘৰ সৰ্থেবাৰীত আছিল। তোমালোকে পাঠ্যপুথিত পাইছা। এইবাৰ প্ৰশ্ন নম্বৰ 3 লৈ আহিছোঁ। প্ৰশ্ন নম্বৰ 3টো হৈছে সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত? উত্তৰ, কাঁহ শিল্পৰ বাবে ঠাইখন বিখ্যাত। ঠাইখন বুলি কওঁতে আমি বুজি পাইছোঁ যে সেই ঠাইখনৰ নাম হ'ল সৰ্থেবাৰী। সৰ্থেবাৰী নামৰ ঠাইখন কাঁহ শিল্পৰ বাবে বিখ্যাত। ইতিমধ্যে আমি পাঠত সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত বুলি পাইছোঁ। প্ৰশ্ন নম্বৰ 4, পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধ কি বুলি কয়? উত্তৰ, বানকাঁহী বুলি কয়। তোমালোকে ইতিমধ্যে এই ছবিটোত দেখা পাইছা বানকাঁহী কি। এনেধৰণৰ বানকাঁহীত অনন্যাহঁতক পেহীয়েকে ভাত খাবলৈ দিছিল। এইবাৰ প্ৰশ্ন নম্বৰ 5লৈ আহিলোঁ। হাতীখুজীয়া বাতি কি? উত্তৰ, এবিধ ডাঙৰ ধৰণৰ বাতিকে হাতীখুজীয়া বাতি বুলি কোৱা হয়। তোমালোকক মই চিত্ৰত এটা বাতি দেখাইছোঁ। এইটো কিন্তু হাতীখুজীয়া বাতি নহয়, কিন্তু এইটো আমি অনুমান কৰি হাতীখুজীয়া বাতি এটা কিমান ডাঙৰ হ'ব পাৰে সেইটো ধৰিব পাৰিম। ইয়াতকৈও ডাঙৰ বাতিটোৰ নাম হৈছে হাতীখুজীয়া বাতি। হাতীৰ যিহেতু ঠেংকেইখন, হাতীৰ খোজটো ডাঙৰ, তেনেধৰণৰ ডাঙৰ বাতিটোৰ নাম হৈছে হাতীখুজীয়া বাতি। প্ৰশ্ন নম্বৰ 6, কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়? উত্তৰ, তাম আৰু ৰাং মিহলাই কাঁহ তৈয়াৰ কৰা হয়। তোমালোকে জানিবা, পাঠতো পাইছা তোমালোকে যে তাম আৰু ৰাং সম পৰিমাণে মিহলাই জুইত উত্তাপ দি কাঁহ তৈয়াৰ কৰা হয়, অৰ্থাৎ গলাই কাঁহ তৈয়াৰ কৰা হয়। প্ৰশ্ন নম্বৰ 7লৈ আহিলোঁ। প্ৰশ্ন নম্বৰ 7, কাঁহেৰে গঢ়া কেইবিধমান বাচন বৰ্তনৰ নাম লিখা। উত্তৰ, কাঁহী, বাতি, লোটা, বানবাতি, গিলাচ, ঘটি, বটা, বৰকাঁহ, ভোৰতাল আদি হ'ল কাঁহেৰে তৈয়াৰী কিছুমান বাচন বৰ্তনৰ নাম। এইবিলাক বাচন বৰ্তনৰ নাম আমাৰ পাঠটোত আছে। তোমালোকে পঢ়ি পাইছা যে এইবিলাক হ'ল কাঁহেৰে বনোৱা বা গঢ়া বাচন বৰ্তন। প্ৰশ্ন নম্বৰ 8, কঁহাৰ শাল মানে কি? ইয়াতে তোমালোকে এটা চন্দ্ৰবিন্দু ৰৈ গৈছে, কটোৰ ওপৰত চন্দ্ৰবিন্দুটো বহুৱাই দিবা। উত্তৰ, যি ঠাই টুকুৰাত কাঁহৰ বাচন বৰ্তন আদি গঢ় দিয়া হয় সেই ঠাই টুকুৰাৰ নামেই হ'ল কঁহাৰ শাল। অৰ্থাৎ কঁহাৰ শালত বাচন বৰ্তনবিলাক কাঁহেৰে তৈয়াৰ কৰা হয়। কাঁহেৰে তৈয়াৰ কৰা হয় সেই ঠাই টুকুৰাৰ নামেই হৈছে কঁহাৰ শাল। এইবাৰ আহিলোঁ আমি প্ৰশ্ন নম্বৰ 9লৈ। প্ৰশ্ন নম্বৰ 9ত আছে কঁহাৰ শালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম লিখা। উত্তৰ, নিয়াৰী, হাতুৰী, চেপেনা, কুন্দা, মহি, ভাটি আদি। এইবিলাক হৈছে কঁহাৰ শালত ব্যৱহাৰ হোৱা সামগ্ৰী বা সঁজুলিৰ নাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন আমি কেইটামান অৰ্থ শিকি লওঁ। তীক্ষ্ণ মানে হৈছে চোকা। অহ্ন মানে হৈছে দিন। প্ৰাহ্ন মানে হৈছে দুপৰীয়া। অপৰাহ্ন মানে হৈছে
দুপৰীয়াৰ পৰা সন্ধিয়ালৈ এই সময়খিনিক অপৰাহ্ন বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি কেইটামান সৰু সৰু বাক্য পঢ়ি লওঁ। তাৰপিছত এই বাক্যকেইটাৰ অৰ্থ বুজি আমি সোঁফালে দিয়া শব্দকেইটাৰ লগত মিলাই দিওঁ আহা। কাঁহৰ বাচন গঢ়া ঠাই মই হালধীয়া চিনেৰে দেখাই দিছোঁ কঁহাৰ শাল। লোৰ সঁজুলি গঢ়া ঠাই কমাৰ শাল। কাপোৰ বোৱা যতন তাঁতশাল। ঢেঁকী ৰখা ঠাই ঢেঁকীশাল। সদায় জুই ধৰা ঠাই জুহাল বা জুইশাল বুলিও কয়। সৰিয়হ পেৰা ঠাই তেলীশাল। গতিকে নিশ্চয় তোমালোকে বুজি পাইছা এই সৰু সৰু বাক্যকেইটাৰ অৰ্থ। তাৰপিছত যেতিয়া তোমালোকে পঞ্চম বা ষষ্ঠ শ্ৰেণীত যাবা তেতিয়া এইবিলাক এটা শব্দত প্ৰকাশ কৰা বুলি কোৱা হ'ব। তোমালোকে পিছলৈ ভালদৰে শিকিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ পাঠ আমি ইমানতে সামৰণি মাৰিছোঁ। পুনৰ তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। লগতে পৰৱৰ্তী ভিডিঅ'সমূহলৈ তোমালোকক আগতীয়াকৈ মই সম্ভাষণ জনাই থৈ দিলোঁ। নমস্কাৰ।